হেল্ল' বন্ধু বান্ধৱীসকল, আপোনাক আটাইকে গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মই আছোঁ বৰ্তমান খানাপাৰা খেলপথাৰত। আমাৰ অসম চৰকাৰে প্ৰতি বছৰে আগবঢ়োৱা এয়া কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ পৰা আপোনালোকক এটা বিশেষ খবৰ দিবলৈ ওলাইছোঁ। কাৰণ ছবিয়ে কেতিয়াও মিছা কথা নকয়, আপোনালোকে নিশ্চয় কৰি চাব। আৰু থাম্বনেইল চাই নিশ্চয় গমে পাইছে, ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। চাগে এনেকুৱা ঘটনা কেতিয়াও হোৱা নাছিল আৰু কোনো মিডিয়াৰ জৰিয়তে আজিলৈকে উদ্ঘাটন হোৱা নাই। সেয়েহে আপোনালোকলৈকে আগবঢ়াইছোঁ মই এই মোৰ চেনেলৰ জৰিয়তে। এনেকুৱা ট্ৰেণ্ডিং ভিডিঅ' পোৱাৰ কাৰণে আগলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো অল কৰি থাকিব, যাতে যিকোনো ভিডিঅ' আপলোড কৰাৰ লগে লগে পোনপ্ৰথমে আপোনাৰ কাষলৈ আহি পায়। গতিকে আহক, আপোনালোকৰ মোৰ লগত এয়া গৈ আছোঁ ময়ো। আপোনালোকে আহি থাকক, ভিতৰলৈকে লৈ যাওঁ আপোনালোকক। ঠিক আমি এইফালেৰে প্ৰৱেশ কৰিব লাগিব, ফৰ জেনেৰেল পাব্লিক অনলি। এই আপোনালোকে ভিতৰৰ পৰিৱেশ দেখিলে। এতিয়া আমাৰ সকলোৰে পৰিচিত মামাক অভিবাদন জনাই আছে। আহক তেন্তে আপোনালোকক দেখুৱাইছোঁ, চাই থাকক। मंच की ओर बधा रहे हैं। সকলো আশাৰে বাট চাই থাকে অসমৰ ৰাইজক দক্ষতাৰে অতি নিষ্ঠাৰে যিগৰাকীয়ে নেতৃত্ব প্ৰদান কৰি আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এগৰাকী দূৰদৰ্শী মুখ্যমন্ত্ৰী উন্নয়নেৰে সদায় চিন্তাৰে সকলোকে আগুৱাই লৈ যাবলৈ তেখেতে অনুপ্ৰাণিত কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি। পেৰেড পৰিদৰ্শন কৰি তেখেতে এতিয়া মঞ্চৰ ফালে উভতি আহিছে। অসমৰ সভ্যতা সংস্কৃতিক শক্তিশালী কৰিব। আলাবৈ ৰণৰ স্মৃতিয়ে হওক বা লাচিতৰ সমাধিৰ সৌধ নিৰ্মাণৰ প্ৰচেষ্টাসমূহে আজি আমাৰ ৰাজ্যখনৰ সভ্যতা সংস্কৃতিক এক নতুন দিগন্তলৈ আগুৱাই লৈ যাব। আজি ৰাষ্ট্ৰীয় পতাকাৰ তলত থিয় হৈ আমাৰ সভ্যতা সংস্কৃতিৰ পীঠস্থান কামাখ্যা মন্দিৰত কাশী বিশ্বনাথৰ দৰে এক সুন্দৰ কৰিডৰ নিৰ্মাণৰ। আৰু এয়া চাওক, আপোনালোকক যে কৈছিলোঁ যে কেতিয়াও নোহোৱা, নেদেখা বা ৰেকৰ্ড নোহোৱা এনেকুৱা ঘটনা দেখুওৱা উদ্ঘাটন কৰিলোঁ। এয়া চাওক, আমি প্ৰতি বছৰে আহি থাকোঁ ইয়াতে ৰিপাব্লিক ডেত বা আপোনাৰ ইণ্ডিপেণ্ডেন্স ডেত এনেকুৱা হৈ যায় যে থিয় হ'বলৈ অৱস্থা নাই। কিন্তু তেনেকুৱা স্থলত এইবাৰ চেয়াৰত বহিবলৈ কোনো মানুহ নাই, দৰ্শক নাই। ইয়াৰ কাৰণটো বাৰু কি আপোনালোকে নিজে উপলব্ধি কৰক। নে চৰকাৰৰ প্ৰতি মানুহৰ অনিষ্ঠা আহিছে, নে আস্থাহীন হৈছে, নে কি? গতিকে সঁচাকৈ ইয়াত এটা অন্তৰ্নিহিত ভাৱ থকা যেন লাগে। আপোনালোকে অলপমান নিজকে দকৈ চিন্তা কৰিব, কি হ'বলৈ গৈ আছে আৰু কিয় হ'ল তেনেকুৱা। আপোনালোকে দেখিছেনে বাৰু কেতিয়াবা এনেকুৱা পৰিৱেশ? এয়া চাওক। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, কাৰণ ইয়াতে বিভিন্ন ধৰণৰ খেল প্ৰদৰ্শনী দেখুৱাই আছে, পাৰদৰ্শিতা দেখুৱাই আছে। গতিকে সেইখিনিও শেষলৈকে আপোনালোকক দাঙি ধৰিম। গতিকে সম্পূৰ্ণ শেষলৈকে চাব। অসম আৰক্ষীৰ অনাগত সংগঠন এতিয়াৰ নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰফেচনেল আকাশ দাস। Platoon number 5 with PRO person led by assam Commissioner Akash Das. Platoon number 6 সশস্ত্ৰ শাখাৰ আৰক্ষী নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰফেচনেল অৰুণাভ বৰা। Platoon number 6 armed branch constable personnel. Platoon number 7 সশস্ত্ৰ শাখাৰ আৰক্ষী নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক প্ৰফেচনেল হৰি চেত্ৰী। Platoon number 7 unarmed branch constable personnel led by SI Commissioner Hari Chetty.
নতুন নম্বৰ 8 অসম আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ শাখা নেতৃত্বত অসম আৰক্ষীৰ উপ পৰিদৰ্শক কমিছনাৰ মৃত্যুঞ্জয় সিনহা। Platoon number 3, traffic personnel led by SI Probationer Mrityunjay Sinha. নতুন নম্বৰ 9 অসম বন সুৰক্ষা বাহিনী নেতৃত্বত উপ পৰিদৰ্শক কমিছনাৰ ৰূপাংকৰ দাস। Platoon number 9, First Assam Forest Protection Forces personnel led by SI Probationer Rupam Das. নতুন নম্বৰ 10 অসম ঔদ্যোগিক নিৰাপত্তা বাহিনী আৰু অসম বিশেষ সংৰক্ষিত বাহিনী নেতৃত্বত অসম আৰক্ষীৰ গৃহৰক্ষী বাহিনীৰ উপ পৰিদৰ্শক কমিছনাৰ ববিতা বৰদলৈ। Platoon number 10, AISF and ASRF personnel led by SI Probationer Bobita Bondway. নতুন নম্বৰ 11 প্ৰথম বেটেলিয়ন NCC নেতৃত্বত সিনিয়ৰ আণ্ডাৰ অফিচাৰ আয়ুষ কাপা। Platoon number 11, 1st Battalion NCC personnel led by Senior Under Officer Ayush Kappa. নতুন নম্বৰ 12 চেণ্ট্ৰেল ব্ৰাছ বেণ্ড BSF আৰু পুৰঞ্জনাৰ সন্মিলিত বাহিনী নেতৃত্বত অৱসৰপ্ৰাপ্ত সুবেদাৰ অজিত গগৈ। Platoon number 12, Central Brass Band personnel led by Subedar retired Ajit Gogoi, Bandmaster. এইবাৰ গণৰাজ্য দিৱসৰ পেৰেডত মহিলাৰ বেণ্ড পুৰঞ্জনা অংশগ্ৰহণ কৰিছে, লগতে BSF আৰু অসম আৰক্ষীৰ কেন্দ্ৰীয় ব্ৰাছ বেণ্ড। প্লাটুন নম্বৰ 13 অসম আৰক্ষীৰ অচাৰ বিভাগ নেতৃত্বত অসম আৰক্ষীৰ হাবিলদাৰ মুজিবুৰ ৰহমান। Platoon number 13, Mounted personnel led by Havildar Mujur Rahman. Ladies and gentlemen, we have been Commander Bank Porter Transport Leader Jigit Singh from the 142 Helicopter Unit who have traveled flower petals from a Chetan helicopter. আজি ৰাষ্ট্ৰীয় পতাকা উত্তোলন সভাত হেলিকপ্টাৰৰ পুষ্পবৃষ্টি কৰিছিল। উইং কমাণ্ডাৰ পংকজ বৰুৱা চৌসত্তৰ সংখ্যক গণৰাজ্য দিৱসৰ এই আকৰ্ষণীয় পেৰেডৰ অভিবাদন গ্ৰহণ কৰিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এতিয়া পেৰেড সামৰণিৰ ফালে অগ্ৰসৰ হৈছে। সকলো উপস্থিত সকলোকে আমি অনুৰোধ জনাইছোঁ, এবাৰ হাত চাপৰি এইসকলক আমি কৃতজ্ঞতা প্ৰকাশ কৰোঁ, তেওঁলোকক অভিনন্দন জনাওঁ। ইমান সুন্দৰকৈ তেওঁলোকে বন্ধুবান্ধৱসকল, আজিৰ ভিডিঅ'টো ইমানটোৱে সামৰণি মাৰিলোঁ। বেছি দীঘলীয়া নকৰে, আশা কৰোঁ আপোনালোকে চাই ভালে পাইছে, আৰু যদি ভাল পাইছে তেন্তে এটা সুন্দৰকৈ কমেণ্ট দিব। আৰু এইয়া সৰু ছোৱালীজনী গৈ আছে, আৰু নতুনকৈ যদি আহিছে চেনেলটোলৈকে তেন্তে একেলগে আপোনালোকে যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অন কৰিব। জয় অসম, ধন্যবাদ।